নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আমাৰ নিকি মৃদু আছামিজ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া মই যাব ওলাইছোঁ বহুতৰ ঘৰত ডাঙৰ মাছ আনিছে বোলে অলপ ৰেচিপি বনোৱা দেখুৱাম লগতে মই খাইও আহিব পাৰিম অলপমান অলপ অলপ বৰষুণ দি আছে মাই মই বহুতৰ ঘৰৰ পৰা আহোঁ ৰ এয়া আমাৰ ফুলনি মানে অপৰাজিতাৰ গছ এয়া এইডাল ঠাণ্ডা দেখুৱাই আছোঁ যাই আছোঁ বহুতৰ ঘৰত কি ডাঙৰ মাছ আনিছে বাৰু চাওঁ ৰেচিপিটো বনোৱাইও দেখুৱাই দিম বৌয়ে কেনেকৈ বনায় এইডালো ফুল আমাৰ ঘৰ আহি পালোঁ ইয়াতে যদি মাছ চাছ ভাজা হ'লে নে নাই এইবাৰ ভাজা চাই লওঁ মাছ ভাজা হ'লে নাই এইয়া মাছ ভাজি আছে ময়ো আহিলোঁ মাছ ভাজা চাবা মাছ ভাজা মানে ৰেচিপিটো শিকিবও আহিলোঁ বৌয়ে জানে বোলে এই বেঙেনাই দি বনাব আকৌ এইটো ৰেচিপি সেয়া বেঙেনা কুচি এইটো বেলেগ ৰেচিপি আপোনালোকক বনাবলৈ মানে বনাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাই থাকক বৌয়ে জানে মই এইটো বাৰু নাজানো হ'লেও ময়ো শিকিম আৰু আপোনালোকেও চাই থাকক আৰু মই খাবও পাম আলু অলপমান কম কৰি দিছোঁ আলু বেছি দিলে ইমান এটা ভাল নালাগে যিহেতু মই বেঙেনাই দি বনাম সেয়া বেঙেনা এনেকৈ সানি ল'ব লাগে বেঙেনাটো সানি লোৱা হৈছে তাতে নিমখ অলপ দিলোঁ আৰু ইয়াত মই পানীটো বহাই লৈছোঁ গৰম পানী দিলে অলপ ভাল হয় তাৰপিছত আলুটো ইয়াতে ভাজি লৈছোঁ বেছি ভাজিব নালাগে খৰ ভাজি হ'লে দিগদাৰ হয় তাৰপিছত ইয়াতে মই বেঙেনা অলপ পুৰি লৈছিলোঁ ইয়াতে অলপ মানে সানি লৈছোঁ এইখিনি ইয়াতে দি দিলোঁ ধুনীয়া গোন্ধ আছে সেয়া ভাজি লৈছে অলপমান বেঙেনাখিনি ভাজি ল'ব লাগিব তাৰপিছত মছলা দিব লাগিব আদা নহৰু দিবি নেকি আদা নহৰু এতিয়াই নহয় বাৰু অলপ পিছত কৰি দিম দেখুৱাই আছোঁ ভাজা যাক অলপ দিলোঁ মই গৰম কৰি থকা পানী এতিয়া মাছ দিলে হালধি কেতিয়া দিবি বৌ হালধি দিব হোৱা নাই বাৰু এপিচ বাৰু হালধিটো মানে পানীখিনি উতলি দিয়ে আৰু নেকি আৰু খাব পাম বেঙেনাই দিম ৰাতা মাছ খাওঁ লাগিছে কেনেকুৱা বা হয় খায়ে পোৱা নাই মই এনেকৈ খাই পোৱা নাই বেঙেনাই দি বনাই আৰু মই নাজানো বাৰু মন গৈছে বৌ চাহ খাওঁ ৰ'ব বনি কিনে চাহ খাওঁ লগতে মাছ খাই যাম আৰু আজি সেনেকৈ হ'লো বেঙেনাই দি বনোৱা খাই লওঁ এতিয়া অলপমান লাল চাহ বিস্কুটেদি খাওঁ খাই কিনে এই বৌয়ে মছলা খুন্দি আছে মাত শুনিয়ে আছে কিজানি বৌয়ে আলু ভাঙি আছে বেঙেনাই দি মাছ আজি ফাৰ্ষ্ট খাই পাম মোৰ জীৱনত জলকীয়া দিছে নেকি এইটো এইফালে যে বঙালী জলকীয়া বুলি কয় এইটো পেলাই দিলোঁ অলপ জলকীয়াটো মিহি কৰি দিম এতিয়া কেতিয়া হ'ব ন আঞ্জাখন হ'ব আৰু খাই চাবিচোন ধুনীয়া লাগে এনেকৈ ময়ো বনাব লাগিব আৰু আজি বাৰু মজা লাগে हो गया मेरा रेसिपी খাই কিন্তু টেষ্টি লাগিব টেষ্টি বৌয়ে চাউল ধুব যাবি নেকি চাউল ধুব যাম এইফালে মানে কি মাছৰ আঞ্জা হৈ গ'ল এতিয়া ভাত বনাম আৰু বিন্দাছ ভাতটো খাই দিম ধুনীয়া লাগিব মাছৰ আঞ্জা খাই দিওঁ চিম্পুল মাছৰ আঞ্জাখন আৰু মাছৰ আঞ্জা ভাত লগতে পিঁয়াজ কাটি ল'ম আমি খাই লওঁ তাৰপাছত ভাত খাই আহিলোঁ এতিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব